নমস্কাৰ আজিৰ জব ইনফৰমেশ্যন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টোত আমি চাৰিটা বিভাগৰ পৰা অহা মুঠ 5000 গ্ৰেড 3 গ্ৰেড 4 পদৰ বিষয়ে আলোচনা কৰিম। লগতে অসমৰ স্বাস্থ্য বিভাগৰ DME এক্সাম কেতিয়া হ'ব সেই সম্পৰ্কে এটা আহিছে আপডেট, সেইখিনি জনাব চেষ্টা কৰিম। সো ভিডিঅ'টো অকণো স্কিপ নকৰি সকলো চাই থাকিব। তাৰ আগতে আপুনি যদি আমাৰ চেনেল নতুনকৈ ভিজিট কৰিছে তেনেহ'লে এনেকুৱা ধৰণৰ জব ইনফৰমেশ্যন সদায় পাই থাকিবলৈ আমাৰ চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি থ'ব। আজিৰ প্ৰথমটো আপডেট হৈছে যোৱা কিছুদিন আগতে ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা প্ৰায় 2000 গ্ৰেড 3 পদ ওলাইছিল, য'ত PO ভেকেন্সি মুকলি কৰা হৈছিল। বহুতে ইতিমধ্যে এই পদবোৰত অনলাইন এপ্লাই কৰিছিল, কিন্তু যিসকলে এতিয়ালৈকে অনলাইন এপ্লাই কৰা নাই তেওঁলোকৰ বাবে ভাল খবৰ যে আমাৰ এপ্লাই ডেটটো এক্সচেঞ্জ কৰি দিয়া হৈছে। সো যিসকলে অকল যিকোনো ডিচিপ্লিনৰ পৰা আপুনি যদি গ্ৰেজুৱেশ্যন পাছ কৰিছে আৰ্টছ ছায়েন্স কমাৰ্চৰ ফালৰ পৰা, তেন্তে আপুনি অতি সহজতে এপ্লাই কৰি ল'ব পাৰিব। সো আপুনি যদি এতিয়া এপ্লাই কৰা নাছিল তেনেহ'লে অতি সোনকালে এপ্লাই কৰি ল'ব, কাৰণ ইয়াৰ লাষ্ট ডেটটো হৈছে 3 অক্টোবৰ। হাতত মাত্ৰ মাজত 2টা দিন আছে। সো ইয়াৰ ফুল ডিটেইলছ ভিডিঅ' যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে আমাৰ ডিছক্ৰিপশ্যন লিংক দিয়া চাই ল'ব পাৰে, নাইবা ডিছক্ৰিপশ্যনত ইয়াৰ অফিচিয়েল লিংকটো দিয়া আছে, তাত গৈ আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্ট চাই ল'ব পাৰে, তাৰ পৰা অতি সহজতে এপ্লাই কৰি ল'ব পাৰে। আজিৰ মূল আপডেটটো হৈছে যে DME অৰ্থাৎ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ অসমৰ 4খন মেডিকেল কলেজৰ পৰা প্ৰায় 2008টা পদৰ গ্ৰেড 3 গ্ৰেড 4 টেকনিকেল নন টেকনিকেলৰ প্ৰায় অনলাইন এপ্লাই বহুকেইদিন আগতে হৈছিল, কিন্তু ইয়াৰ এক্সামৰ কোনো ধৰণৰ ডেট নাই, এপ্লাই কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন অহা নাছিল। কিন্তু ইয়াৰ বাবে এতিয়ালৈকে ভাল খবৰ এটা আহিছে যে DME এক্সামবোৰ কেতিয়া হ'ব। আমি যোৱা কিছুদিন আগতে আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰা হৈছিল যে এই DME বাকী থকা এক্সামকেইটা কেতিয়া হোৱাৰ সম্ভাৱনা আছে। তাৰ উত্তৰত স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে যিহেতু আমাৰ অক্টোবৰ মাহৰ 7 তাৰিখৰ পিছত অসমত প্ৰায় 5000 লগতে 22000 নতুন পদৰ বিজ্ঞান প্ৰকাশ পাব। আহি থকা 22000 নিযুক্তিৰ ৰিটেন এক্সামৰ লগতে এই DMEৰ বাকী থকা 2008টা পদৰ ৰিটেন এক্সাম একেলগে অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। সো আমি আশা কৰি আছোঁ অতি সোনকালে ডিচেম্বৰৰ শেষলৈকে হয়তো আমাৰ DMEৰ এই 4খন মেডিকেল কলেজৰ এক্সামটো হৈ যাব পাৰে। কিন্তু ইয়াৰ মাজতে এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে এই DME যিহেতু স্বাস্থ্য বিভাগৰ আৰু 5000 নতুন পদ DHS DME হওক আয়ুষ হওক তাৰ ফালৰ পৰা, কিন্তু সেই 5000 পদৰ লগত কিন্তু এই DMEৰ 2000 পদটো একেলগে নাথাকে। এই এক্সামটো বেলেগকৈ হ'ব, কাৰণ এই এক্সাম কেইটা আছিল 4খন মেডিকেল কলেজৰ তেওঁলোকৰ নিজাববীয়া গ্ৰেড 3 গ্ৰেড 4 টেকনিকেল নন টেকনিকেল পদ। সো এই পদকেইটাৰ কাৰণে এক্সাম পেটাৰ্ণটো বেলেগ ধৰণৰ হ'ব। সো আপোনালোকে যোৱা 5 বছৰৰ DME অৰ্থাৎ DHSৰ যিবিলাক এক্সাম পেটাৰ্ণ সেইবিলাক এতিয়াৰ পৰা ভালকৈ ফ'ল' কৰক, ভালকৈ প্ৰিপাৰেশ্যন কৰক, হয়তো নিশ্চয় আপোনালোকৰ এক্সাম ভাল হ'ব বুলি আমি আশা কৰি আছোঁ। তো আজি আছিল এইখিনিয়ে গুৰুত্বপূৰ্ণ আপডেট। আৰু লাষ্ট এটা আপডেট আহিছে যে RBI অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা মুঠ 450টা এছিষ্টেণ্ট বা সহায়কৰ পদ মুকলি হৈছিল, যাত আপোনালোকে অকল গ্ৰেজুৱেশ্যন পাছ কৰিলে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু এই পদবোৰৰ কাৰণে এপ্লাই ডেটটো হৈছে 4 অক্টোবৰ, অৰ্থাৎ হাতত মাত্ৰ 3 দিন সময় আছে। সো আপোনালোকে যিসকলে গ্ৰেজুৱেশ্যন পাছ কৰিছে বা গ্ৰেজুৱেশ্যন ফাইনেল ইয়াৰ্ছ আছে তেওঁলোকে অতি সোনকালে আপোনালোকৰ নিজৰ মোবাইলতে এই পদবোৰত এপ্লাই কৰি ল'ব পাৰে, কাৰণ ৰিজাৰ্ভ বেংকৰ দৰে এটা প্ৰতিষ্ঠানৰ চাকৰি আপোনালোকে কেতিয়াও অতি সহজতে লাভ নকৰে। সো এইটো হ'ল গভৰ্ণমেণ্টৰ চাকৰি হয়, আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰি এক্সামবোৰ দি থাকিব। লগতে আহি থকা 22000 নিযুক্তিৰ এতিয়াৰ পৰা ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক। আৰু যদি এই পদবোৰৰ কাৰণে ডিটেইলছ ভিডিঅ' চাব বিচাৰে তেনেহ'লে আমাৰ ডিছক্ৰিপশ্যনত লিংক দিয়া চাই ল'ব পাৰে। আৰু ইয়াৰ আমি 2টা পদৰে এপ্লাই লিংকটো আমি ডিছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা গৈ আপোনাৰ অফিচিয়েল এডভাৰটাইজমেণ্ট চাব পাৰে, লগতে অনলাইন এপ্লাই কৰিব পাৰে। যদি কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হয় নিশ্চয় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আজিলৈ ইমানেই। যদি ভিডিঅ'টো অকণো ভাল লাগিছে তেন্তে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম নতুন এটা আপডেটৰ সৈতে। টিল দেন টেক কেয়াৰ। জয় অসম।